বন্ধুসকল আপোনাৰ নতুন ফেচ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ KTM Duke 390 বাইকখনৰ বিষয়ে। আৰু দেখাচামৰ ওপৰত এখন পপুলাৰিটি বাইক হয় আৰু একেবাৰে নিউলি লঞ্চ 2025 মডেল যোনটো এতিয়া লঞ্চ কৰিছে ব্লেক কালাৰত। এই বাইকখনৰ ৰিভিউ কৰিব গৈ আছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। ডাউন পে'মেণ্ট, EMI, অন ৰোড প্ৰাইচ আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। গতিকে ব'লক বৰ বিশেষ দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'লেও বাইকখনৰ ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিনটো হৈ গ'ল 398.63cc ছিংগল চিলিণ্ডাৰ লিকুইড কুলেড ইঞ্জিন হয় আৰু মেক্সিমাম পাৱাৰটো হৈ গ'ল 14.3 bhp 8500 RPM প্ৰডিউচ কৰে আৰু টপটো হৈ গ'ল 39 নিউটন মিটাৰ 6500 RPM। টপ স্পীডটো হৈ গ'ল 175 প্লাছ আৰু কোম্পানী ক্লেমৰ মতে বাইকৰ মাইলেজটো হৈ গ'ল 30 কিলোমিটাৰ পাৰ লিটাৰত আৰু ফিউল টেংক কেপাচিটিটো হৈ গ'ল 15 লিটাৰ আৰু ৰিজাৰ্ভ ফিউল কেপাচিটিটো হৈ গ'ল 3 লিটাৰ। এতিয়া আহোঁ ব্ৰেকিং চিষ্টেমটো। ব্ৰেকিং হৈ গ'ল ডুৱেল চেনেল ABS হয় আৰু টায়াৰ ছাইজটো যদি চাওঁ তেতিয়া 110/70 ছেকশ্যনৰ আৰু ব্ৰেক চকাটো হৈ গ'ল 150/60 ছেকশ্যনৰ 17 ইঞ্চৰ হুইলৰ লগত টিউবলেছ টায়াৰ হয়। ছাছপেনশ্যনটো যদি চাওঁ ফ্ৰণ্টত দিছে WP Apex USD ফক ছাছপেনশ্যন আৰু ব্ৰেক চকাটোত দিছে এডজাষ্টেবল WP Apex মনোচক দিছে আৰু অভাৰঅল বাইকখনৰ ৱেইটটো হৈ গ'ল 168.3 kg। চিটাৰটো হৈ গ'ল 800 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্সটো হৈ গ'ল 183 mm। এতিয়া ইনষ্ট্ৰুমেণ্ট কনচলটো ফুল্লি ডিজিটেল হয়। তাতে পাব আপোনালোকে GPS নেভিগেশ্যন, মোবাইল কানেক্টিভিটি, কল মেছেজ এলাৰ্ট, গিয়াৰ ইণ্ডিকেটৰ, USB চাৰ্জ আৰু ফিচাৰ্ছৰ বিষয়ে যদি কওঁ ট্ৰেকশ্যন কণ্ট্ৰল আৰু কুইক শ্বিফ্টাৰ এইখিনি আছে। আৰু লাইটটো যদি চাওঁ ফুল্লি LED ছেটআপ হয় আৰু হেডলেম্পটো ফুল্লি LED হয়, লগত DRL আৰু ব্ৰেক লাইট LED, টাৰ্ণ ছিগনেল ইণ্ডিকেটৰ LED হয় আৰু হেজাৰ্ড লাইটৰ ছুইচ আছে আৰু হেণ্ডেল বাৰ উইথ প্ৰিমিয়াম ছুইচ চব ধুনীয়া এগ্ৰেছিভ লাগিছে। হেণ্ডেল বাৰ উইথ প্ৰিমিয়াম ছুইচ বহুত ধুনীয়া এগ্ৰেছিভ লাগিছে আৰু লুকছটো হৈ গ'ল টাৰ্মিনেটৰ যোনটো লুকছ তেনেকুৱা লিখা লাগিছে আৰু ছিটিং পজিশ্যনটো দেখিছেই নহয়, ৰাইডিং পজিশ্যনৰ লগত যোনটো কৰ্নাৰিং আৰু টেংকত বডি গ্ৰাফিক্সটো দেখিছে ধুনীয়া লাগিছে। যথেষ্ট এটা লুকটো চেঞ্জ বহুতৰ ভালো লাগিছে, বহুতৰ বেয়াও লাগিছে। আপোনালোকেও কেনেকুৱা লাগিছে, আগৰ ডিউকখন ভাল লাগে নে এইখন ভাল লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া অন ৰোড প্ৰাইচ দিলে, অন ৰোড প্ৰাইচটো যথেষ্টখিনি হাই স্ক্ৰীণত লগাই দিছোঁ, দেখিছে 3,43,826 টকা আৰু সকলোতকৈ ল' ডাউন পে'মেণ্টটো দিয়ে যদিও তেতিয়াহ'লে 42,200 টকা দিব লাগিব 36 মাহৰ কাৰণে। প্ৰত্যেক মাহৰ EMI আহিব 10,711 টকাকৈ আৰু ছেকেণ্ড ডাউন পে'মেণ্টটো হৈ গ'ল 1.5 লাখ টকা দিব লাগিব বন্ধুসকল। 1,50,400 টকা দিব লাগিব 36 মাহৰ কাৰণে। প্ৰত্যেক মাহৰ EMI আহিব 6,985 টকাকৈ। এইটো আছিল সৰু ৰিভিউ ভিডিঅ'। নেক্সট কি বাইকৰ ওপৰত এই ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি নতুনকৈ কোনোবাই চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ডিছক্ৰিপশ্যনৰ লিংকত গৈ পেলাই ফেচবুকত মোৰ এটা পেজ আছে, সেইটোত ফ'ল' কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।